প্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই BSF মানে পাইছোঁ আৰু মই বহুত সুখী হৈছোঁ যে এই ফাৰ্ষ্ট এটেম্পতে মই এই চাকৰিটো লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু যিহেতু মোৰ দেউতাই মোৰ সৰুতে ঢুকাইছিলে আৰু মোৰ সকলো পঢ়া পাতিৰ খৰচ মোৰ দাদা আৰু মায়ে উঠাইছিলে আৰু তেওঁলোকৰ সপোন আছিল যে মই কিবা চাকৰি পাব তেওঁলোকৰ আশা আছিলে যিহেতু মই তেওঁলোকৰ আশা পূৰণ কৰিবলৈ সক্ষম হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ যে আমাৰ যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে এই শস্য নিকা বা চাকৰিৰ সুবিধা দিছে আৰু তোমালোকে কেনেধৰণৰ পৰিছিলে বা ক'ত ৰানিং ক'ত কৰিছিলে ইয়াত মই ৰানিং আমাৰ হাইস্কুল ৰ'ড ষ্টেচন হাইস্কুলত ফিল্ডতে কৰিছিলোঁ আৰু ৰ'ডতো কৰিছিলোঁ চাৰিআলি ৰোড পঢ়া শুনাৰ ক্ষেত্ৰত পৰিয়ালৰ অকণমান আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে কিবা অসুবিধা হৈছিল নেকি ইমান অসুবিধা মই পোৱা নাই যিহেতু মোৰ দাদাই চব কৰিছিল মোৰ সকলো কাম দাদাই কৰিছে আৰু মই ইমান অসুবিধা পোৱা নাই যিহেতু তোমাৰ আজি সফলতাৰ বাবে কি ক'বা দাদাক কি ক'বা মোৰ মানে সকলো শ্ৰেড মোৰ দাদাকে দিম মই কিয়নো দাদাই মোৰ কাৰণে বহুত কষ্ট কৰিছে আৰু সকলো শ্ৰেড দাদাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰমেশ চৌহান অনুভৱটো মোক বহুত ভাল লাগিছে আৰু কাৰণ মই ইমান কষ্ট কৰাৰ পিছত আজি সফল হৈছোঁ প্ৰস্তুতিটো আছিল মানে মই ফিল্ডত ৰানিং কৰিছিলোঁ আৰু আপোনাৰ গ্ৰাউণ্ড এই কিবা ৰাস্তাটো ৰানিং কৰিছিলোঁ আৰু পঢ়িছিলোঁ কিবা SSC ৰোজগাৰ যোনটো আছিল অংকিত ছাৰ তেওঁলোকৰ মানে ক্লাছ কৰিছিলোঁ আৰু মোক টেষ্ট মাৰিছিলোঁ আৰু অজয় ছাৰ ৰিজনিঙৰ কাৰণে তেওঁ মানে ক্লাছ কৰিছিলোঁ তো তেওঁলোকৰ মানে বহুত ধন্যবাদ জনাইছোঁ আৰু কাৰণ তেওঁলোকে আজি যদি ইমান ভালকৈ যদি শিক্ষা নিদিলে হয় তো আজি মই ইমান ভাল মানে আগুৱাই যাব নোৱাৰিলোঁ হয় পৰিয়ালত মা আছে দেউতা আছে দাদা আছে ভণ্টি আছে আৰু বাইদেউ আছে পৰিয়ালৰ তোমাৰ এই চাকৰিৰ ক্ষেত্ৰত তুমি কাক তুমি এই ধন্যবাদ জনাবলৈ পৰিয়াল মানে সকলোকে মই ধন্যবাদ জনাম যেনেকুৱা মা দেউতা দাদা চবে মানে মোৰ কাৰণে বহুত মানে কষ্ট কৰিছে আৰু তোমালোকৰ যি সফলতা সেই সফলতাতকৈ স্থানীয় গাঁওবাসীৰ যথেষ্ট উৎফুল্লিত হৈছে আৰু তোমালোকক অভিনন্দন জ্ঞাপন কৰিছে কি ক'বা স্থানীয় গাঁওবাসীক মই ধন্যবাদ জনাম আৰু যিমান হ'লে আৰু গাঁওবাসীয়েও মানে ছাপোৰ্ট কৰিছিল আৰু আগুৱাই যোৱা মানে পিছ পৰিব নালাগে একো নাই আজি নহ'ল যদি কালি হ'ব এনেকুৱা মানে চবেই মানে এই কিবা উৎসাহ দিছিল আৰু হয়